অপূৰ্ব দৃশ্য। বসুমতী এই পাপৰ ভাৰ সহিব নোৱাৰা বসুমতীক লৈ দেৱগণ মোৰ ওচৰলৈ আহিছে ইয়াৰ উপায়ৰ বাবে। কি হ'ল দেৱগণ? আপোনাৰ আজ্ঞা পালন কৰি বিশ্বৰ সকলো প্ৰাণীকেই কৰিলো সৃজন, কিন্তু প্ৰভু জগতৰ মহাভাৰ সহিব নোৱাৰি আহিছে আপোনাৰ পাশে এই বসুমতী। প্ৰভু ইয়াৰ এটা উপায় চিন্তা কৰক, নতু ধ্বংস হ'ব সৃষ্টি অচিৰতে। প্ৰভু বসুমতীয়ে এই পাপৰ বোজা সহিব নোৱাৰি ধৈৰ্যচ্যুত হৈছে। এই অত্যাচাৰ অনাচাৰ ধ্বংস কৰাৰ উপায় কৰক প্ৰভু। শুনক প্ৰভু, বিশ্বপতি যদিহে নহ'ব ইয়াৰ প্ৰতিকাৰ নিজে মই ৰুদ্ৰমূৰ্তি ধৰি সাক্ষাৎ কৰিম। শান্ত হোৱা ভোলানাথ, শান্ত হোৱা। পদ্মজনী, সকলো বুজিছো মই বসুমতীৰ দুখৰ বেদনা। ইয়াৰ উপায় মই কৰিছো ৰচনা, তোমালোক নিশ্চিন্তে থাকা। শুনা দেৱগণ, প্ৰভু ভূভাৰ হৰণৰ বাবে নিজে মই মৰ্ত্যত মানৱ জনম ধৰিবলৈ কৰিছো মনস্থ, আৰু তোমালোকেও মোৰ নিৰ্দেশ মতে মৰ্ত্যলৈ গৈ নিজ নিজ স্থানে জন্মলৈ মোৰ কৰ্মত সহায় কৰিবা। শুনা ৰাধা, প্ৰভু শ্ৰীৰামৰ অভিশাপ মতে তুমি মৰ্ত্যলৈ গৈ গকুলৰ কৃষ্ণৰ ভাল কইনা ৰূপে মানৱী জনম লোৱাগৈ ধাৰণ, আৰু মোৰ কাৰ্যত সহায় কৰিবা। লক্ষ্মী, তুমি অতি শীঘ্ৰে মৰ্ত্যলৈ গৈ ভীষ্ম কইনা ৰুক্মিণী নামে জন্ম লোৱাগৈ। পুনৰ তোমাৰ লগত মোৰ মিলন ঘটাই উদ্ধাৰ কৰিম। জীৱা আজ্ঞা প্ৰভু। কমলা, তুমিও মৰ্ত্যত গকুলৰ নন্দৰ পত্নী যশোদাৰ উদৰত যোগ মায়াৰূপে জন্ম লোৱাগৈ। ময়ো বসুদেৱ দৈৱকীৰ কোলাত জন্ম লওঁ। মোৰ মায়াৰে সকলোকে মুগ্ধ কৰিম। দুষ্ট কংসৰ ভয়ত বসুদেৱে মোক
তোমাৰ লগত সলাই আনি কংসৰ ভয়ৰ পৰা অব্যাহতি পাব। তোমাৰ দ্বাৰাই বসুমতীৰ মহাভাৰ হব খণ্ডন। এতেকে শীঘ্ৰেই যোৱা কমলা পলম নকৰিবা। আদেশ যতদিনে পালন কৰি সৰস্বতী, অ প্ৰভু তুমিও মৰ্ত্যত গৈ বান ৰজাৰ কইনা উষা নামে জন্ম লোৱাগৈ। মোৰ নাতি অনিৰুদ্ধৰ লগত তোমাক বিবাহ কৰাই উদ্ধাৰ কৰিম। ভাল প্ৰভু হে দেৱগণ, কওঁ প্ৰভু বসুমতীৰ মহাভাৰ মোচনৰ বাবে মই এই কৌশল কৰিছো ৰচনা। এতিয়া সকলোটি নিজ নিজ স্থানে গৈ কৰ্তব্যত হোৱাগৈ প্ৰতি যোৱা প্ৰভু। কৰিবা। ৰাধা, বেজাৰ নকৰিবা ৰাধা, বেজাৰ নকৰিবা। অৱতাৰ ধৰি আমি নিজ কৌশলেৰে বসুমতীৰ মহাভাৰ কৰিম মোচন। সকলো দোষ পৰিত্যাগ কৰি কৰ্তব্যত হোৱা অগ্ৰসৰ। তুমি আমি অভেদ্য আত্মা ভুৱন হৰণৰ বাবে অৱতাৰ ধৰিবলৈ কৰিছো মনস্থ। বলা ৰাধা, বলা যাওঁ এতিয়া নিজ নিজ কৰ্তব্যত সংগই ব্ৰতী।